নমস্কাৰ, মই পাৰ্থ গোস্বামী আৰু মই কেতিয়াবা কিছুমান কথা ফেচবুকত লিখি থাকোঁ আৰু আজি আপোনালোকৰ বাবে বৰ এটা ধুনীয়া কাহিনী মই লৈ আহিছোঁ। কাহিনীটো হৈছে অৰ্জুন আৰু উলুপিৰ। এই কাহিনীটো হৈছে প্ৰেমৰ, এই কাহিনীটো হৈছে ভালপোৱাৰ, এই কাহিনীটো হৈছে ত্যাগৰ, এই কাহিনীটো হৈছে ভাৰতীয় সভ্যতাৰ। যেতিয়া অৰ্জুনে বনবাসলৈ গৈছিলে কিবা এটা কাৰণত, আৰু এই কাৰণটো আমি নেক্সট ভিডিঅ'ত আপোনালোকক বুজাম, দ্ৰৌপদীৰ কোনোবা এটা কথাৰ বাবে। আৰু যেতিয়া তেওঁ বনবাসত গৈছিলে, স্বাভাৱিকতে তাত তেখেতৰ যি গুণ, তেখেতৰ যি বীৰত্ব, তেখেতৰ যি আদৰ্শ, তেখেতৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰাৰ প্ৰতি আকৰ্ষিত হৈছিলে নাগ কন্যা উলুপি। আৰু অতি কম সময়ৰ ভিতৰত তেওঁলোকৰ ঘনিষ্ঠতা বৃদ্ধি পালে, দুয়োৰে মাজত এটি সম্পৰ্কই গঢ় তুলি উঠিলে, এজনে আনজনক ভাল পোৱা আৰম্ভ কৰিলে। আৰু এই ভালপোৱাৰ পৰিণতিত জন্ম হ'ল এক প্ৰবল প্ৰতাপী তথা মায়াবী সন্তান আৰাৱন। কথাটো হ'ল যে এটা সময়ৰ পিছত অৰ্জুন পুনৰ নিজৰ সাম্ৰাজ্যলৈ উভতি আহিলে। তাত থাকি গ'ল এগৰাকী মাতৃ উলুপি আৰু এটি অতি মৰম লগা তথা প্ৰবল প্ৰতাপী সন্তান আৰাৱন। যিগৰাকী মাতৃয়ে নিজৰ স্বামীক বহু এটা দিনৰ বাবে লগত নাপালে, এটা সন্তান, যি সন্তানে নিজৰ পিতৃক বৰ এটা সময়ৰ বাবে লগত নাপালে, কিন্তু তেখেতৰ লগত থাকি গ'ল পিতৃৰ বীৰত্ব, পিতৃৰ গুণ গৰিমা, পিতৃৰ আদৰ্শ। আৰু সেই মাতৃগৰাকীয়েও নিজৰ সন্তানক সদায় শিকাই গ'ল যে কিমান মহান আছিলে তেখেতৰ পিতৃ, কিমান আদৰ্শৱান, কিমান মহাপুৰুষ হয় তেখেতৰ পিতৃ অৰ্জুন। এনেকেই সময় পাৰ হ'ল, আৰাৱন ডাঙৰ হ'ল। স্বাভাৱিকতে পিতৃৰ যি বীৰত্ব, সেই বীৰত্ব তেখেতৰ তেজত বৈ থাকিল আৰু মাতৃৰ পৰা তেখেতে যথেষ্ট মায়াবী শক্তি লাভ কৰিলে। আৰু এনে প্ৰবল প্ৰতাপী সন্তান আৰাৱন যেতিয়া ডাঙৰ হ'ল, ইতিমধ্যে মহাভাৰতৰ ৰণ আৰম্ভ হ'ব ধৰিছিলে। আৰু এই জগতৰ প্ৰতিজন বীৰে অংশগ্ৰহণ কৰিছিলে এই মহাভাৰত ৰণত। কিন্তু তেতিয়া এটা নিয়ম আছিলে যে 32 গুণ সম্পন্ন এজন বীৰৰ যেতিয়ালৈকে বলি দিয়া নাযায়, তেতিয়ালৈকে যুদ্ধত আগবাঢ়ি যোৱাটো ইমান এটা ভাল বুলি নধৰে। এটা নিয়ম আছিলে যে এজন বীৰৰ বলি দিয়াটো বহুত জৰুৰী হয়। আৰু সেইটো সময়ত হয়তো অৰ্জুনৰ বলি দিব লগা হ'ল হয়, নহ'লে শ্ৰীকৃষ্ণৰ বলি দিব লগা হ'ল হয়, আৰু এনে আন এগৰাকী বীৰ আছিলে আৰাৱন। গতিকে যিজন সন্তানে নিজৰ পিতৃক বৰ এটা সময় কাষত নাপালে, তথাপিও নিজৰ পিতৃ ধৰ্মৰ বাবে তথা ধৰ্ম প্ৰতিষ্ঠাৰ খাতিৰত তেওঁ আগুৱাই গ'ল নিজৰ বলি দিবৰ বাবে। সেইটো সময়ত সকলোৰে মনবোৰ শোকেৰে ঘৰ ভাঙিছিলে, কাৰণ আৰাৱন ইমান প্ৰবল প্ৰতাপী আছিলে যে তেওঁ ইচ্ছা কৰিলে কিছু ক্ষণৰ ভিতৰতে সমগ্ৰ মহাভাৰত যুদ্ধক সমাপ্তি ঘটাব পাৰিলে হয়। কিন্তু তেখেতে আগুৱাই আহিলে নিজৰ বলি দিবৰ বাবে। তেখেতৰ এটা ইচ্ছা আছিলে যে তেখেতে নিজৰ বলি দিয়াৰ আগতে তেখেতে নিজৰ বিবাহ সম্পন্ন কৰিব বিচাৰিছিলে। আৰু সেইটো সময়ত স্বাভাৱিকতে এদিনৰ বাবে তেখেতৰ পত্নী হ'বলৈ কোনো স্বীকাৰ কৰা নাছিলে। আৰু এইখিনিতে আৰম্ভ হয় শ্ৰীকৃষ্ণৰ লীলা। তেখেতে মোহিনী ৰূপ ধাৰণ কৰি আৰাৱনৰ লগত বিবাহত আবদ্ধ হ'ল আৰু আবদ্ধ হৈ এটি নিশা পাৰ কৰিলে। আৰু স্বাভাৱিকতে পিছৰ দিনা আৰাৱনে নিজৰ বলি দিলে। যিজন শ্ৰীকৃষ্ণ গোটেই সমাজৰ সৃষ্টিকৰ্তা, গোটেই জগতৰ সৃষ্টিকৰ্তা, প্ৰবল প্ৰতাপী, সেইজন শ্ৰীকৃষ্ণও কিন্তু সেইদিনা উচুপি উঠিছিলে মায়াৰ খাতিৰত। আৰু এনে কোৱা হয় যে সেই যিটো ৰূপ হয় শ্ৰীকৃষ্ণৰ, এজন পুৰুষৰ ভিতৰত নাৰীৰ যি অৱতাৰ, যি ৰূপ, সেই ৰূপৰ পৰাই কিন্নৰৰ সৃষ্টি হয় বুলি কিছুমান লোকে বিশ্বাস কৰে। গতিকে এই কাহিনীটো আছিলে এগৰাকী মাতৃৰ, যিয়ে নিজৰ স্বামীৰ পৰা আঁতৰত থাকিও নিজৰ সন্তানক ইমান ধুনীয়া শিক্ষা দিলে, তেখেতক গুণ গৰিমাৰ কথা ইমান ভালদৰে ক'লে। এজন সন্তান যি নিজে গোটেই জগতৰ প্ৰবল শক্তিশালী হৈও, প্ৰবল প্ৰতাপী হৈও হাঁহি হাঁহি নিজৰ পিতৃধৰ্মৰ বাবে নিজক ত্যাগ কৰিবলৈ আগুৱাই আহিলে। এজন পিতৃৰ যিয়ে এনে এজন সন্তান পালে, যিয়ে সমস্ত ত্যাগ কৰিবলৈ সাজু আছিলে। কিছুমান কাহিনী এনেকুৱাই, যিবোৰ কাহিনী হয়তো আমি প্ৰায়ে শুনা নাপাওঁ। কিছুমান কাহিনী এনেকুৱাই, যিবোৰ কাহিনী আমাৰ পৰা লুকুৱাই থাকে। গতিকে আৰাৱন, উলুপি আৰু অৰ্জুনৰ এই কাহিনীটো হয়তো আপোনালোকে মূলসুঁতি ৰামায়ণত নাপাব, কাৰণ আমাৰ মাইথলজিৰ এটা বেষ্ট পাৰ্ট এইটোৱে যে অঞ্চলভেদে কাহিনীবোৰ কিছুমান সলনি হৈ থাকে। হয়তো আপোনালোকে ৰামায়ণৰো কিছুমান এনেকুৱা কাহিনী দেখা পাব, য'ত হয়তো লিখা আছে বা কথিতভাৱে চলি আছে যে সীতাৰ পিতৃ ৰাৱণ আছিলে। গতিকে উৎস তথা কোন অঞ্চলৰ এই কাহিনী বিশ্বাস কৰে, কোন অঞ্চলত নকৰে, সেইটো এটা বেলেগ চেপ্টাৰ হৈ যায়। কিন্তু মই কাহিনীটো শুনোৱাৰ এইটোৱে কাৰণ আছিলে যে মানুহৰ আদৰ্শ, মানুহৰ চিন্তাধাৰা, মানুহৰ প্ৰেম, মানুহৰ ভালপোৱা, মানুহে সম্পৰ্কক দিয়া মূল্য কিমান মহান হ'ব লাগিব হাঁহি হাঁহি নিজৰ বলি দিবৰ কাৰণে। কিছুমান সম্পৰ্ক কিমান ধুনীয়া হ'ব লাগিব নিজক সদায়ৰ বাবে হেৰুৱাই পেলাবৰ বাবে। এয়া হৈছে আমাৰ
ভাৰতীয় সভ্যতা, এয়া হৈছে আমাৰ সংস্কৃতি, এয়া হৈছে আমাৰ ভেটি, এয়া হৈছে আমাৰ শিপা। আশা কৰোঁ কাহিনীটো ভাল পালে। মই পাৰ্থ গোস্বামী আপোনালোকৰ পৰা বিদায় লৈছোঁ। আকৌ বহুত সোনকালে লগ পাম আপোনালোকক আন এটি কাহিনী লৈ। তেতিয়ালৈকে ভালে থাকক।